নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লক্ষ্যজ্যোতি শইকীয়াই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল LK ক্ৰিয়েশ্যনলৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বেকলগ থকাসকলে কেনেদৰে অনলাইন ফৰ্ম ফিল আপ কৰিব আৰু যিসকলৰ বৰ্তমান ফৰ্ম ফিল আপ হৈ গ'ল কিন্তু ভুল হ'ল সেইসকলে কি কৰিব ইয়াৰ বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু চাৰ্চ কৰিব digbru.online। চাৰ্চ কৰাৰ লগে লগেই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অনলাইন ছাৰ্ভিচ পৰ্টেলটো খোল খাব আৰু অনলাইন এক্সামিনেশ্যন পৰ্টেল ফৰ নন CBCSত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগেই বেলেগ এটা পেজলৈ গুচি যাব আৰু তাত এণ্টাৰ অপশ্যনটোত ক্লিক কৰিব। এণ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাক গুগলত চাইন ইন কৰিবলৈ ক'ব আৰু আপোনাৰ ইমেইল আৰু পাছৱৰ্ড দি চাইন ইন কৰি ল'ব আৰু নেক্সট অপশ্যনটোত ক্লিক কৰিব। নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে বেলেগ এটা পেজ খোল খাব আৰু তাৰ প্ৰথমটো অৰ্থাৎ এপ্লাই অপশ্যনটোত ক্লিক কৰিব। এপ্লাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ওলাই যাব আৰু তাত প্ৰগ্ৰেম টাইপ, প্ৰগ্ৰেম নেম এইসমূহ ভৰাই দিব আৰু এক্সাম টাইটেলটো চিলেক্ট কৰিব। এক্সাম টাইটেলটো চিলেক্ট কৰোঁতে সাৱধান হ'ব। আপোনালোকৰ এডমিটত বা মাৰ্কশ্বিটত S17 S16 অৰ্থাৎ ছেশ্যনটো থাকে, তাত 16 হ'লে 16 দিব আৰু 17 হ'লে 17টো তাত অপশ্যনটোত ক্লিক কৰিব। এতিয়া 4th চেমৰ হ'লে 4th চেমিষ্টাৰত ক্লিক কৰিব বা 2nd চেমৰ বেকলগ থাকিলে 2nd চেমৰ বেকলগত ক্লিক কৰিব আৰু তাৰপিছত আপোনাৰ এক্সাম ইয়েৰ 2nd চেমিষ্টাৰ হ'লে 2nd চেমিষ্টাৰ, 4th চেমিষ্টাৰ হ'লে 4th চেমিষ্টাৰ চিলেক্ট কৰিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৰাই দিব আৰু কনফাৰ্ম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ লগে লগে আপোনাৰ নামটো ওলাই যাব আৰু তাত চিলেক্ট কৰিব আৰু তাৰ লগে লগে আপোনাৰ কলেজৰ ডিটেইলছ, আপোনাৰ নাম, আপুনি কোন চেমৰ সেইটো ভালদৰে ওলাই যাব। সেইসমূহ চোৱাৰ পিছত যদি শুদ্ধ হয় তেনেহ'লে আপুনি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব আৰু কণ্টিনিউ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যন ফৰ্মখনৰ প্ৰথম ষ্টেপটোলৈ গুচি যাব। প্ৰথম ষ্টেপটোত আপোনাৰ মেজৰ কিহত সেইটো অপশ্যনটোত ক্লিক কৰি মেজৰ আপোনাৰ কি সেইটো চিলেক্ট কৰিব আৰু কোৰ্চ অপশ্যনটোত আপোনাৰ বেক পেপাৰখন যিখন সেইখন চিলেক্ট কৰি তাত ক্লিক কৰিব আৰু টোটেল নাম্বাৰছ অফ বেকলগ পেপাৰৰ সংখ্যাটো চিলেক্ট কৰিব। সেইসমূহ হোৱাৰ পিছত আপুনি আপোনাৰ গোটেই ডিটেইলছখিনি এণ্ট্ৰি কৰিব আৰু এণ্ট্ৰি কৰাৰ লগে লগে নেক্সট অপশ্যনটো ক্লিক কৰিব আৰু দ্বিতীয় ষ্টেপটোলৈ গুচি যাব। দ্বিতীয় ষ্টেপটোত আপোনাৰ হোৱাইট বেকগ্ৰাউণ্ডৰ পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ আৰু বেকলগ থকা ছাবজেক্টৰ মাৰ্কশ্বিটখন আপলোড কৰিব। নেক্সট অপশ্যনটো ক্লিক কৰাৰ লগে লগে থাৰ্ড ষ্টেপটোলৈ গুচি যাব আৰু থাৰ্ড ষ্টেপটোত আপোনাৰ গোটেই ডিটেইলছখিনি স্ক্ৰীনত আহি যাব। সেইসমূহ যদি শুদ্ধ হয় তেনেহ'লে আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব আৰু আপোনাৰ সম্পূৰ্ণ ডিটেইলছ স্ক্ৰীনত ওলাই যাব। আপোনাৰ এপ্লিকেশ্যন ID সেইটো ওলাই যাব আৰু আপুনি ষ্টেটাছসমূহ চাই থাকিব পাৰিব। আপোনাৰ ষ্টেটাছ কলেজত ভেৰিফিকেশ্যন হ'ল নাই, আপোনাৰ পে'মেণ্ট হ'ল নাই, সেইসমূহ চাই থাকিব পাৰিব আৰু তাত ভিউ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছসমূহ স্ক্ৰীনত ওলাই যাব আৰু প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি আপুনি সেইটো PDF হিচাপে আপোনাৰ মোবাইলত ছেভ কৰি ৰাখিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰোবাৰ যদি
ফৰ্ম ছাবমিট কৰা ভুল হৈছে তেনেহ'লে আপোনালোকে কলেজৰ লগত যোগাযোগ কৰক কলেজত আপোনাৰ ফৰ্মখন কেনচেল কৰি দিব বা এডিট কৰি শুদ্ধ কৰি দিব ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ